নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? ঠিকে আছেতো? আজি মানে অলপ ভাল লাগিছে মনটো। ঘৰতে অলপ বহি কিনে অলপ আছোঁ আৰু সময় পোৱাৰ কাৰণে অলপ মানে এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। সেইটো হ'ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপৰ গীতত মানে দৰ্শন আমাৰ এটা নতুন প্ৰজন্ম গায়ক দৰ্শন কিলিং এটা মানে প্ৰগ্ৰেমত গৈছিল আৰু সেইটো প্ৰগ্ৰেম আছিল মালৈবাৰীত মানে প্ৰগ্ৰেমটো কৰিছিল আৰু প্ৰগ্ৰেমটো মই যিটো মানে প্ৰগ্ৰেমত হৈছিল গানটো সেইটো মানে খুব ভাল লাগিল আৰু ভাল লগাৰ কাৰণে মানে মই ৰাইজৰ সকলো আগত মানে শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ আৰু সেই ভিডিঅ'টোত মানে বহুতখিনি ভাল লাগিছে। যদি ভাল লাগে আপোনালোকৰ তেনেকুৱা হ'লে সম্পূৰ্ণভাৱে ভিডিঅ'টো চাই আৰু কণ্ঠটো কেনেকুৱা লাগে আমাৰ মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী দৰ্শন কিলিং। তেখেতৰ ঘৰ হৈছে মৰিগাঁও ডিষ্ট্ৰিক্ট আৰু গড়মাৰি গাঁও। এইটো মানে সকলোৱে জানে আৰু বহুতে দেখিছে আৰু বহুতো প্ৰগ্ৰেম মাৰিছে, সকলোৱে ভালে পায়। মই কমেণ্টবোৰ বঢ়িয়াকৈ চাই থাকোঁ, বহুত ভাল কমেণ্ট আহে, ভাল হৈছে, কণ্ঠটো ভাল হৈছে, তেনেকুৱা মানে দি থাকে। গতিকে আপোনালোক এটা ভিডিঅ' মই শ্বেয়াৰ কৰিছোঁ আৰু সেই ভিডিঅ' ভাল লাগিছে। মালৈবাৰীত যিটো পৰিৱেশ সকলোৱে বহুত মানে উৎসাহ দিছে আৰু দেখিয়ে ভাল লাগিছে মানে সেইটো কাৰণে আপোনালোকক মানে ভিডিঅ'টো দিছোঁ আৰু চাব। যদি আপোনালোকে ভাল পায় তেনেহ'লে কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নম্বৰ দিয়া হৈছে, যোগাযোগ কৰিব আৰু কৰি কেনে যদি আপোনালোকক মঞ্চ বিচাৰে তেনেকুৱা হ'লে অতি শীঘ্ৰে যোগাযোগ কৰিব। কেনেকুৱা হৈছে জনাব কমেণ্ট কৰি আৰু পাৰিলে পূৰা শ্বেয়াৰ কৰিব যাতে আমাৰ অসমৰ নতুন প্ৰজন্মৰ গায়ক হিচাপে চিনাকি দিব পাৰে। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ।